নমস্কাৰ, আপোনালোকক মই লিপিকাছ কিচেনলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক ঘৰতে গ্ৰীণ টি কেনেকৈনো প্ৰস্তুত কৰিব পাৰি তাকেই দেখুৱাওঁ বুলি লৈছোঁ। এইখিনি আমাৰ নিজৰ বাগানৰ চাহপাত আজি ছিঙুৱাই আনিছোঁ। এতিয়া মই চাহপাতখিনি উতলা গৰম পানীত এনেধৰণেৰে দি ল'ম। এইখিনি এনেকৈ মই দি লৈছোঁ। এই পাতটো অকণমান লেৰেলি আমি ইয়াৰ পৰা নমাই ল'ম। এইখিনি আমাৰ হৈ গৈছে। এতিয়া আমি এনেধৰণে দাঙি চালে দেখিছে নহয়, পাতটো যে এনেকৈ পৰি গৈছে, মানে এইটো আমি এতিয়া নমাব পৰা হৈ গ'ল। এনেধৰণে লেৰেলি যাব লাগিব। এতিয়া আমি এইখিনি নমাই লৈছোঁ। এনেদৰে পানীখিনি অকণমান ড্ৰেইনেজ হ'ব লাগিব। পানীখিনিৰ পৰা এতিয়া চাহপাতখিনি এতিয়া পানী নিগৰিলে চাহপাতৰ পৰা, এতিয়া আমি এই ডলাখনত এনেধৰণে গোটেইখিনি নমাই দিম। নমাই এতিয়া আমি অকণমান ফেনৰ তলত এনেধৰণে মেলি থৈ দিম। যেতিয়া পানীখিনি পাতৰ পৰা অকণমান শুকাব, তেতিয়া আমি ইয়াক ৰোলিং কৰিব লাগিব, মানে আমি হাতেৰে গোল গোলকৈ মোহাৰিব লাগিব। এইখিনি মোৰ এতিয়া 15 মিনিট এনেদৰে থৈ দিলোঁ ফেনৰ তলত, অকণমান পানীখিনি ইয়াৰ পৰা শুকাই যাবলৈ। এতিয়া মই এনেদৰে গোটেই চাহপাতখিনি গোল গোলকৈ ৰাউণ্ড কৰি যাব লাগিব। ৰাউণ্ডকৈ আপোনাৰ আটা যেনেদৰে মঠে তেনেধৰণে আটা মঠাৰ দৰে মঠি যাব লাগিব। খুব কোমলকৈ মঠিব লাগিব, যাতে পাতখিনি ভাঙি চিঙি বা ফালি নাযায়, সেইটো লক্ষ্য কৰিব লাগিব। সেইকাৰণে আমি এনেধৰণে ৰাউণ্ড কৰি যাব লাগিব। যেতিয়ালৈকে আমাৰ পাতখিনি একেবাৰে কম হৈ নাযায়, তেতিয়ালৈকে আমি এনেধৰণে কৰিয়ে থাকিব লাগিব। এনেধৰণে এইখিনি এনেদৰে মই লাহে লাহে মঠি ল'লোঁ। এতিয়া মই এইখিনি কেৰাহীত অকণমান ভাজি ল'ম, পানীখিনি শুকুৱাই ল'ম। এতিয়া মই কেৰাহীটো অলপ গৰম কৰি ল'লোঁ। গৰম কৰি এতিয়া মই চাহপাতখিনি ইয়াত এনেধৰণেৰে দি দিম আৰু এনেধৰণে মই হাতেৰে লৰাই ভাজি থাকিব লাগিব। পানীটো যেতিয়া মই শুকাই যোৱা যেন লাগিলে আকৌ নমাই ল'ম। নমাই পেলাই আকৌ আগৰ ধৰণেৰে লাহে লাহে গোল গোলকৈ মঠি ল'ব লাগিব। মোৰ চাহপাতখিনি অলৰেডি শুকাই গৈছে। এতিয়া মই ভাজিবলৈ যাওঁ। এইখিনি এনেদৰে এতিয়া মই ভাজি থাকিব লাগিব শুকোৱালৈকে। আমি খুব ঘনাই লৰাব লাগিব, যাতে লাগি নধৰে। লাগি ধৰিলে ইয়াৰ মানে গোন্ধটো বেয়া হ'ব, জ্বলা গোন্ধ এটা ওলাব চাহপাতখিনি। গতিকে আমি এতিয়া এনেদৰে যেতিয়ালৈকে নুশুকায় তেতিয়ালৈকে আমি ভাজি থাকিব লাগিব। এইখিনি মোৰ গ্ৰীণ টি ভজা হৈ গ'ল। এনেধৰণে জৰজৰীয়া হৈ যাব লাগিব বস্তুটো, দাঙি দিলে এটা এটা হ'ব লাগিব। আৰু কেৰাহী দেখিছেনে এতিয়া লৰাই দিয়াৰ পাছত কেনেধৰণে এটা শব্দ ওলাইছে, তেনেধৰণেৰে এটা মানে চাহপাতখিনি মুৰমুৰীয়া টাইপ হ'ব লাগিব। তেতিয়া আপোনালোকে গম পাব যে চাহপাতখিনি ভজা হৈ গৈছে। আৰু হাতেৰে যদি লৰাবলৈ অসুবিধা হয়, আপোনালোকে এনেদৰে হাতখনেৰে লৰাই পেলাই ভাজিব পাৰিব। ইয়াৰ কালাৰটো কেনেকুৱা হৈছে সেইটোকে মই এতিয়া চাহটো গ্ৰীণ টিটো বনাই দেখুৱাম। এয়া মই গ্ৰীণ টি বনালোঁ। ইয়াত এনেধৰণেৰে চাহপাত দি গৰম পানী দি পেলাই 1 মিনিট ঢাকি থ'লোঁ। ঢাকি থৈ এতিয়া আপোনালোকক মই চাকি দেখুৱাম ইয়াৰ ৰংটো কেনেকুৱা হৈছে, গ্ৰীণ কালাৰ হৈছে নে নাই, আৰু খাবলৈ কেনেকুৱা হৈছে তাকে আপোনালোকক টেষ্ট কৰি দেখুৱাই আছোঁ। আৰু ইয়াৰ চাহপাতখিনিও চাওক কেনেধৰণে গ্ৰীণ হৈ গৈছে। এয়া পাতবোৰ এনেকুৱা হৈ আছে। এইখিনি আপোনালোকে পেলাই নিদি ইয়াৰ পৰা আকৌ এবাৰ খাব পাৰিব। এতিয়া মই আপোনালোকক চাহৰ কালাৰটো দেখুৱাইছোঁ। এই চাওক
এয়া হয়নে ভাল হৈছেনে বাৰু আপোনালোকেও এনেধৰণে মই কোৱা ধৰণে বনাই খাই চাব আৰু মোক কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে খাই আজিলৈ মোৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ সামৰণি মৰাৰ আগতে অকণমান মই খাই চাইছোঁ বাৰু কেনেকুৱানো হৈছে খুবেই ভাল লাগিছে খাই আৰু ইয়াৰ ফ্লেভাৰটো অতিকৈ ধুনীয়া ওলাইছে কাৰণ এইটো আমাৰ হোমমেড হয় যিহেতু নিজে বনোৱা সেইকাৰণে খাই খুব ভাল লাগিছে আপোনালোকেও ভাল পাব বুলি মই আশা ৰাখিছোঁ মই কোৱা ধৰণেৰে বনাই পেলাই খালে এতিয়া মই আপোনালোকৰ পৰা বিদায় লৈছোঁ নমস্কাৰ